students, welcome to our YouTube channel Brain Booster Classes. আজি আমি ভিডিওত তোমালোকক লৈ আইছো ইন্ট্ৰোডাকশন ক্লাস হিচাপে ক্লাস 7 অৰ চেপ্টাৰ 6 অৰ ইন্ট্ৰোডাকশন ভিডিও হিচাপে লৈ আইছো এতিয়া আমি পাঠটো কি কি পঢ়িব লাগিব কি ধৰ্ম আছে কি নিয়ম আছে এইবিলাক কি লম আগতে যাতে তোমালোকৰ মেথছ বিলাক কোতে মানে ইজি হৈ যায় বহুত ইজি তোমালোকে ফসি যাব না লাগে যে আকো কিতাপ মেলি চাব লাগে যে কোনটো পঢ়া এই অংকটো হৈছে কোনটো কাৰণে এইবিলাক কনফিউজন দূৰ কৰিবলৈ আজি ভিডিওটো তেন্তে আহা আজি ভিডিওটোলৈ আগবাঢ়ো ফাৰ্স্ট তোমালোকৰ ত্ৰিভুজৰ প্ৰকাৰ টাইপস অফ ট্ৰায়াঙ্গল ঠিক আছে এটা সকলোৱে জানা এইবিলাক সিম্পল বাহু হিচাপে তিনি প্ৰকাৰৰ ত্ৰিভুজ আৰু কোণ হিচাপে মই বিশল লিখিছো বাহু হিচাপে সমবাহু সমদ্বিবাহু আৰু বিষম বাহু ত্ৰিভুজ ঠিক আছে তিনি প্ৰকাৰ বাহু যিবিলাক বাহুৰ বাহু কেইটা সমান তিনি ত্ৰিভুজৰ তিনটা বাহু থাকে তিনটা বাহু সমান এল 5 5 5 এটো সমদ্বি বাহু নহয় সমবাহু আৰু যিবিলাক সমদ্বিবাহু সিহঁতৰ দুটা বাহু সমান ওকে আৰু যিবিলাক বিষম বাহু সিহঁতৰ এটা বাহু সমান নহয় গৰে তিনটা অমিল এইবিলাক বিষম বাহু বুলি কওঁ তে নেক্সট যাম আমি একিটা হল বাহু হিচাপে হৈ গল এতিয়া হেম আমি কোণ হিচাপে তিনি প্ৰকাৰৰ হ'ব সূক্ষ্মকোণী স্থূলকোণী আৰু সমকোণী সূক্ষ্মকোণী বিলাক হল 90 ডিগ্ৰীতকৈ যিবিলাক সৰু কোণে গঠিত ত্ৰিভুজটো স্থূলকোণী হল যি এটা ধৰক কোণ যদি তোমাৰ 90 ডিগ্ৰীতকৈ বেছি থাকে তেতিয়া এটো আমি স্থূলকোণী বুলি কম ধৰক তিনটা কোণৰ ভিতৰত এটা 120 ডিগ্ৰী এতিয়া হেতু স্থূলকোণী ৰাখি যাব আৰু সমকোণী হল এটা 90 ডিগ্ৰী হ'ব লাগিব কোণটো সমকোণী ত্ৰিভুজ সবে জানা এইবিলাক সিম্পল লেভেল নেক্সট আহিল পৰিসীমা কেনেকৈ উলিয়াও আমি ত্ৰিভুজৰ পৰিসীমাৰ বিষয়ত অকমান জ্ঞান তোমালোকক দিয়া হোক যে পৰিসীমা আৰু কালি ডিফাৰেন্স আছে হল ইয়াত যদি এতিয়া কি আছে তিমাকাৰ এইটো সৰি এইটো সিম্পল ত্ৰিভুজ এটা আহিছো এয়া যদি পৰিসীমা উলিয়াব দিয়া হয় তেতিয়া আমি বাহু কিটাৰ মান কিটা যোগ কৰি দিলে হ'ব পৰিসীমা মানে হল এৰিয়া কালি যাব না লাগে যেটো বাউন্ডাৰি হৈ আছে আমাৰ জোখটো আৰু কালি হলে গতে ভিতৰটো পৰি যায় বুজিলা তো এটা হল 5 6 7 আৰু পৰিসীমা উলিয়াব হলে 5 6 7 একিটা গটিকিটা যোগ কৰি দিলে ঠিক আছে এ লিখা আছে পৰিসীমাই কেতিয়াবা আগুৰি থকা দাঁতিটোৰ মুঠ দৈৰ্ঘ্যৰ পৰিমাণকো বুজায় ঠিক আছে পৰিসীমাটো ইমানতে সমাপ্ত এতিয়া আমি ধৰ্মত আহি গলো ধৰ্ম 1 2 সমদ্বিবাহু ত্ৰিভুজৰ এটাৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটাৰ সমান এটো সমদ্বিবাহু ত্ৰিভুজ আকিলো এটো বাহু আৰু এটো বাহু সমান ঠিক আছে এতিয়া এই সমান বাহু দুটা বিপৰীত বাহু দুটা এটো কোণ আৰু এটো কোণো সমান হ'ব তোমালোকে সিম্পল এনেকৈ মন ৰাখিলে হল যে যদি দুডাল বাহু সমান সমদ্বিবাহু দুটা কোণো সমান হ'ব ঠিক আছে এটো শৰ্ত তেতিয়া এনেকুৱা মেথছ বিলাক আহে যে বাহুৰ এটা দুডাল সমান বুলি কয় এটা কোণৰ মান দিয়া থাকে সিটো কোণ উলিয়াব লাগে তো সমান হ'ব এটো শৰ্তটো মন ৰাখিব লাগিব ঠিক আছে ধৰ্ম 3 দি চা ধৰ্ম 2 বিপৰীত যদি এটা ত্ৰিভুজৰ দুটা কোণ সমান হয় তেন্তে ত্ৰিভুজটো সমদ্বিবাহু হ'ব যদি কোণ দুটা সমান কি দিয়া থাকে উল্টাকৈ ৰিভাৰ্স প্ৰসেস কোণ দুটা যদি সমান দিয়া থাকে বাহু দুটা সমান বুলি আমি জ্ঞানটো নিজে লৈ ল'ব লাগিব ঠিক আছে আৰু জ্ঞান ল'বলৈ হলে ভিডিও চাব লাগিব নেক্সট আমি গৈ আছো ধৰ্ম 4 আৰু 5 আছে ত্ৰিভুজৰ এটা কোণৰ বহিকোণ ইয়াৰ বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টি বুজিবলৈ কঠিন কৰিব নালাগে মই আকি দিছো তোমালোকক এটো ত্ৰিভুজ বহিকোণ কেতিয়া উৎপন্ন হয় যদি তাৰে এই এ বি সি ত্ৰিভুজটোৰ আমি যদি বি সি বাহুটো বাহিৰলৈ বহাই দিও এটা ডি কোণত যদি শেষ কৰোগৈ তেন্তে এটো কি কোণ উৎপন্ন হল বহিকোণ যে বহিকোণৰ কিবা মানটো থাকিবই নিশ্চয় 120 হয় 130 যিকোনো মান হ'ব পাৰে বহিকোণটো তো সেই মানটো কাৰ লগত সমান বুলি কৈছে দূৰৱৰ্তী অন্তঃকোণ দুটাৰ লগত সমান লগতে থাকাটো নহয় কেনসেল আউট তাৰপিছত বাকি দুটা দূৰৰ অন্তঃকোণ দুটাৰ যোগফল সাপোজ এটো 120 তো এখন দুটা 60 হেতু 60 সমান হল নে এখন দুটা প্লাস
হেতু যদি তোমালোকৰ ধৰক সাপোজ এই কোনটো দিয়া নাই এই কোনটো আৰু এই কোনটো দিয়া হৈ আছে তেতিয়া এটো শৰ্টত উলিয়াব পৰা যায় অৱশ্যে এটো ক্লিয়াৰ কৰি লবা আৰু পিছত আছে এটা ত্ৰিভুজৰ এটা বাহু বহাই দি পোৱা বহি কোনটো বহাই দি বহি কোন পাইছো ইয়াৰ যিকোনো এটা বিপৰীত অন্তঃকোণতকৈ ডাঙৰ তোমালোকক মানে সৰু সৰু কথাবিলাক শিকাই আছে এতিয়া ফাৰ্ষ্টটো পঢ়িলো যে বহি কোণটোৰ যিটো মান হেতু দূৰৱৰ্তী অন্তঃকোণ দুটাৰ যোগফলৰ সমান নেক্সটত কৈছে যে বহাই পেলে যে বহি কোণটো আমি পালো যিকোনো দূৰৰ যিকোনো দুটাৰ ভিতৰ এটা অন্তঃকোণতকৈ বেছি বুলি কৈছে আৰে বেছিটো হ'বই দুইটা যোগ কৰিলেহে আমি সমান পাওঁ যদি এটাত কৈ তেন্তে হলে বেছি হ'ব সিম্পল আৰে 4-5 হৈ গল ধৰ্ম এটা 6 নম্বৰ ধৰ্মলৈ আহিলো এটা ত্ৰিভুজৰ এটা কোণ যদি অইন এটা কোণতকৈ ডাঙৰ হয় তেন্তে ডাঙৰ কোণটোৰ বিপৰীত বাহুটো সৰু কোণটোৰ বিপৰীত বাহুতকৈ ডাঙৰ হ'ব তোমালোকে এইটো ডাইৰেক্ট ধৰ্মটোত যদি যোৱা অকমান কনফিউজনৰ সৃষ্টি হ'ব পাৰে মই কি তোমাক বুজাই দিছো সমকোণী ত্ৰিভুজ এটা আঁকিলো আৰু 90 ডিগ্ৰী ঠিক আছে তাত এটাই কৈছে যে যিটো ডাঙৰ কোণ ইয়াত সবতকৈ ডাঙৰ কোণটো কিন্তু হেতু 90 ডিগ্ৰী ঠিক আছে এ বি সি নামকৰণৰ যোগেদি ত্ৰিভুজটো আমি আঁকিলো ডাঙৰ কোণটো আছে যে বি ঠিক আছে যে ডাঙৰ বাহু যদি ফাইন কৰিব দিয়ে তোমালোক যে ডাঙৰ বাহুটো উলিওৱা তেনে হলে ডাঙৰ কোণটোৰ যিটো বিপৰীত বাহু এটো বিপৰীত বাহু হয় নহয় এইটোৱে সবতকৈ কি বাহু হ'ব ডাঙৰ বাহু হ'ব সাপোজ সৰু কোণটো আমি ধৰি লৈছো সি তেনে সৰু বাহু কোণটো হ'ব সৰু কোণৰ বিপৰীত বাহুটো এইটো বাহুটো সৰু হ'ব সিম্পল কিন্তু এটো অকমান জটিলকে লিখিছে সৰু থৰি হৈ আছে তোমালোক তো অকমান লিখিব জটিলকে তো ডাঙৰ কোণৰ বিপৰীত বাহুটো ডাঙৰ সৰু কোণৰ বিপৰীত বাহুটো সৰু এবিলাক আমি প্ৰমাণ কৰা দেখুৱা যে এবিলাকত আমাৰ সূত্ৰটো কামত আহিব নেক্সট চোৱা পাইথাগোৰাছৰ ধৰ্ম এটো বহুত সিম্পল তোমালোক কবই নালাগে আগৰবাৰ কৰি আহিছা যে অতিভুজ স্কয়াৰ ইকুৱেল ভূমি স্কয়াৰ প্লাস উন্নতি স্কয়াৰ এটা ত্ৰিভুজ আকৌ এটা ত্ৰিভুজ আমি আঁকি দিছো ত্ৰিভুজটোৰ এটো 5-12 এটা দিয়া হৈ আছে এই অতিভুজডালৰ এডাল অতিভুজ বুলি কয় এডাল ভূমি এডাল উন্নতি অতিভুজডালৰ মান উলিয়াব যদি আমি এটো এ বি সি ত্ৰিভুজ হিচাপে ধৰি লওঁ তেনে পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব অতিভুজ স্কয়াৰ এ সি স্কয়াৰ ইকুৱেল এই বাহু দুটা স্কয়াৰৰ যোগফল এ বি স্কয়াৰ প্লাস বি সি স্কয়াৰ এটো হল পাইথাগোৰাছৰ সূত্ৰ ঠিক আছে ওকে নেক্সট আমি আহিছো প্ৰায় কয় পাইথাগোৰীয় ক্ৰয় এটো হল তোমাৰ এটা তিনটা আমাৰ কৈ আহিলো তিনটা বাহু থাকে এই তিনটা বাহু এই তিনটা ত্ৰিভুজৰ বাহু দিয়া হৈছে কিটা তো পাইথাগোৰীয় ক্ৰয় হ'ব নহয় এটা কোৱেশ্চন আহি যায় তো পাইথাগোৰীয় ক্ৰয় কেতিয়া হ'ব আৰু কেতিয়া নহব এটোটা বুজি ললে তোমালোকে এটো ক্লিয়াৰ হৈ যাবা তো এটো চোৱা এটা 3 4 আৰু 5 আছে বাহু কিটাৰ মান তো যেটো ডাঙৰ বাহু সবতকৈ সেই ডাঙৰ বাহুটো স্কয়াৰ আৰু বাকি দুটা স্কয়াৰৰ যোগফল যদি দুয়ো সাইড সমান হয় তেন্তে এটা পাইথাগোৰীয় ক্ৰয় হয় যেনে এটো সমান হয় নহয় চোৱা 5 5 গুণ 25 ইকুৱেল 3 3 গুণ 9 4 4 গুণ 16 তো মানে 25 হল ইকুৱেল এটো 25 হল লেফট সাইড আৰু ৰাইট সাইড সমান যদি হয় এটো এতিয়া হলে প্ৰায়কৈ হ'ব যদি সমান নহয় প্ৰায়কৈ নহয় আৰু এটা নেক্সট আছে প্ৰাথমিক প্ৰায়কৈ কাক বোলে এটা আমি আগতো কৰি আহিছিলো 3,4,5 এনেকে বাহুবিলাক দিয়া থাকে তোমাৰ প্ৰত্যেকৰে ঠিক আছে এটা বাহুবিলাক উৎপাদক আছে নহয় ইহঁতৰ উৎপাদক ইয়াৰ 3 পূৰণ 1 আৰু বেলেগে যায় জানো 1 পূৰণ 2 পূৰণ 2 5 পূৰণ 1 উৎপাদক আছে তো ইহঁতৰ সাধাৰণ উৎপাদকটো যদি একৰ বাহিৰে বেলেগ নাই তেনে হলে প্ৰায়কৈ বুলি কোৱা হ'ব যদি একৰ বাহিৰে বলে সাধাৰণ উৎপাদকৰ দুয়ো সবতে কমন আহি গল তিনটাতে তেনে প্ৰাথমিক ক্ৰয় নহয় সিম্পল ওকে তো ঠিক আছে এইখিনিতে তোমালোকৰ ভিডিওটো শেষ হৈছে এইখিনি তোমালোকে জানি লব লগা কথা আছিল এই পাঠটো এইখিনি ধৰ্ম জানি লোৱাৰ পিছত তোমালোক মানে কি কম এতিয়া পাই যাবা গটেবিলা অংক সিম্পলি ওকে আৰু তোমালোকে যদি গটেখিনি ভিডিও চাও বিচৰা আৰু চেনেল বেনবুষ্টাৰ ক্লাছত তোমালোকে চাব পাৰা এক্সাৰসাইজ আৰম্ভ হ'ব এতিয়া নেক্সট ভিডিওৰ পৰা 6.a তোমালোকে আগতে দেখিব পাইছা তো ভিডিওটো সাবস্ক্ৰাইব কৰি লবা ধুনীয়াকৈ যদি ভাল পাইছা
ভাল নাপালে পাই যাবা লাহে লাহে কিন্তু চাই থাকা জ্ঞানটো পৰি যাম মোক ভাল পোৱা নোপোৱা পিছৰ কথা তো আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে তো আজিলৈ থেংক ইউ ছ' মাছ নেক্সট ভিডিঅ'ত আকৌ লগ পাম